জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত পৰিয়ালে দাখিল কৰিলে গোচৰ। পত্নী গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিছে এজাহাৰ। জানিব পৰা মতে মেইল যোগে CIDক এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে। এজাহাৰত স্বাক্ষৰ কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰেও। ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত থকা সকলোৰে বিৰুদ্ধে গোচৰ তৰিলে গৰিমা গাৰ্গে। উল্লেখ্য যে এজাহাৰত নাম উল্লেখ আছে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰো। মন কৰিবলগীয়া যে এজাহাৰত উল্লেখ আছে বিত্তীয় খেলিমেলিৰ প্ৰসংগ। উল্লেখযোগ্য যে 19 ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। ইয়াৰ পিছতে জুবিনৰ মৃত্যু এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উঠিছিল, যাৰ বাবে ৰাজ্যৰ বহু স্থানত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে জুবিন অনুৰাগীয়ে। সকলোৰে এটাই দাবী, জুবিনৰ ন্যায় লাগে। অৱশ্যে এই সন্দৰ্ভত পৰিয়ালৰ লোকে তৰা নাছিল গোচৰ, কিন্তু অৱশেষত জুবিনৰ মৃত্যুৰ 10 দিন পিছত পৰিয়ালবৰ্গই মেইল যোগে CIDক দাখিল কৰে এজাহাৰ। অৱশ্যে এতিয়া CIDৰ তদন্ততহে পোহৰলৈ আহিব আচলতে কোন দায়ী জুবিন গাৰ্গৰ মৃত্যুৰ।